Hi guys, মই কংকনা welcome to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। এতিয়া মানে আমি শুই উঠিছোঁহে, শুই উঠি ঘৰ চৰ মুচিলোঁ। এতিয়া মানে আমি গা পা ধুই মন্দিৰলৈ যাবৰ কাৰণে ওলাইছোঁ। তো মন্দিৰলৈ যাওঁ আৰু কি হ'ল তাৰপিছত আমি মানে এতিয়া গা পা ধুওঁগৈ, ধুই আহি মানে ওলাম আৰু মন্দিৰলৈ যাবলৈ। তো আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এতিয়া ওলাই কৰি ৰেডি, মাহঁতো ওলাই আছে। মানে চাদৰ মেখেলা পিন্ধা কথাই আছিল, কিন্তু বিশেষ কাৰণ তাত পিন্ধা নহ'ল। সেইবোৰ কাৰণ বাৰু পিছত কৈ থাকিম। তো এতিয়া মই ভালকৈ মানে ওলাই লওঁ, মাহঁতে ওলাই লওক। তো পিছত মানে ভিডিঅ'টো ভালকৈ কণ্টিনিউ কৰি থাকিম আৰু। আমি এতিয়া যাব ওলালোঁ, মানে মন্দিৰলৈ আছে শৰাই মানে আছে মা। তো চাই থাকক ভিডিঅ'টো। একদম একেবাৰে মন্দিৰত যাই পিনে কৰিমগৈ আৰু। তো চাই থাকক ভিডিঅ'টো। আমি শৰাই এখন এইকাৰণে এনেকৈ লৈছোঁ, মানে একদম ৰাস্তাতে যাব লাগিব ন, ধূলি বালি পৰি যাব পাৰে, সেইটো কাৰণে মানে এনেকৈ ফোনটো সোমাই পিনে লৈছোঁ আৰু ইফালে আমি এয়া মন্দিৰ আহি পালোহি। মন্দিৰটো আছে আমাৰ ঘৰৰ পৰা অকণমান দূৰত আৰু এনেকৈ আমি মন্দিৰ আহি পাই গ'লোঁ। এইফালে আছে ধুনুৰ, এইফালে আছে খুৰী, দিয়া খুৰী ওলাই দিয়া আহে, মানে আছে খুৰী আৰু এইফালে মাহঁতে আছে। তো গৈ আছোঁ মন্দিৰলৈ আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ আৰু ওপৰলৈ। আৰু আহি ইফালে এনেকৈ চাকি তাকি লগাই থৈছে মানুহবোৰে, কাৰণ মন্দিৰৰ ভিতৰত লগাব দিয়া নাই, এনেকৈ বাহিৰত লগাব দিছে। আৰু আমিও এতিয়া লগাইছোঁ আৰু ইয়াতে। আৰু ইফালে চাওঁ গোটেই মন্দিৰৰ পৰিৱেশটো। আৰু এইটো হ'ল মন্দিৰৰ ভিতৰৰ ভাগ। আৰু এই মন্দিৰটো ভগৱতী মা মন্দিৰ হিচাপে জনা যায়, আৰু এই মূৰ্তিটো ভগৱতী মাৰে হয়। আৰু ইফালে আমাৰ এতিয়া শৰাইখন ৰেডি কৰা হৈছে। আমি এতিয়া পূজা কৰি আহিলোঁ আৰু এতিয়া শৰাইখন পাতি থৈ আহিছোঁ আৰু শৰাইখন অলপ পাছত ভাঙিব। ভাবিলে এনেই অকণমান ঘূৰি আৰু ভিডিঅ'টো বনাওঁ। তো আমি এতিয়া আহিছোঁ ফটো উঠিবৰ কাৰণে, খোলা হৈছে আৰু চাই থাকক ভিডিঅ'টো ভালকৈ। মানে আজি ইয়াত ইমান মানুহ হোৱা নাই, মানে এনে বেলেগ বাৰে মানুহ হয়, কিন্তু আজি এইকাৰণে হোৱা নাই যে মানে ইয়াতে আমাৰ গাঁৱত মানুহ ঢুকালে দুজন, সেইকাৰণে মানে মানুহ ইমান হোৱা নাই।
সেইটো আমি একো নোখোৱাকৈ আহিছোঁ মানে মন্দিৰত, তো আমি এতিয়া যাই পিনে দোকানত কিবা খামগৈ আৰু। তো এতিয়া আমি খাওঁগৈ, খাই পিনে আকৌ ঘৰলৈ যাম। মাহঁতে কিন্তু নাখায়, মানে কীৰ্তন যে, সেইকাৰণে আমি খাম, ভণ্টি আৰু মই। আৰু এতিয়া আমি এনেকৈ আহি দোকানত বহিছোঁহি। আৰু ইফালে আহি গ'ল মোৰ ফ্ৰাইড ৰাইচ। ভণ্টিয়ে ফ্ৰাইড ৰাইচ নাখায়, তাই খাব পৰঠা, আৰু ইফালে মই এতিয়া খাই লওঁ আৰু ফ্ৰাইড ৰাইচ। Hey guys, তো মন্দিৰৰ পৰা আহি মেলি আৰু ভিডিঅ' বনোৱা নাছিলোঁ, মানে একদম একেবাৰে ফ্ৰেছ হৈ বনাম ভাবিছোঁ। আৰু এতিয়া ফ্ৰেছ হ'ম বুলি ভাবি পিনে মানে এতিয়া 4টা বাজি গ'ল, তো ভাবিছোঁ আৰু একদম এতিয়া আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি। তো আমি দুজনী যাব ওলাইছোঁ দোকান, তো চাই থাকক ভিডিঅ'টো। এতিয়া আকৌ ফ্ৰেছ হওঁগৈ, মানে শুই আছিলোঁ, এতিয়া আকৌ ফ্ৰেছ হওঁ, ফ্ৰেছ হৈ পিনে আমি দুজনী যাম দোকানত কিছুমান খোৱা বস্তু আমি যাম আৰু। তো চাই থাকক ভিডিঅ'টো। তো মই ওলাই কৰি ৰেডি, এতিয়া আমি গৈ আছোঁ দোকান, যোনটো আগত আছে, চাই থাকক আৰু এয়া আমি আহি পাই গ'লোহি দোকান। মই ল'লোঁ ইপানে ব্ৰেড, আৰু ইপানে ধুনুৱে খাই আছে পেটিছ। আৰু মই পেটিছ নাই খোৱা, কাৰণ মই খাম ম'ম', সেইটো কাৰণে। আৰু ইফালে মই খাই আছোঁ ম'ম'। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।